ফুলিব ধৰা ফুল পাহি কলিতে মৰহি গ'ল জনপ্ৰিয় অভিনেতা কিশোৰ দাস আৰু নাই। অসমবাসীক কন্দুৱাই চিৰদিনৰ বাবে অজান পৃথিৱীলৈ গুচি গ'ল অভিনেতা কিশোৰ দাস। 28 বছৰ বয়সতে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ চেন্নাইৰ এখন চিকিৎসালয়ত মৃত্যুবৰণ কৰে। বহুকেইটা জনপ্ৰিয় গীত আৰু ধাৰাবাহিকত অভিনয় কৰা কিশোৰ দাসে শেহতীয়াকৈ দাদা তুমি দুষ্ট বৰ বোলছবিখনত অভিনয় কৰিছিল। কিশোৰ দাস তুমি য'তেই আছে শান্তিত থাকা। তোমাৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰি গভীৰ শোক প্ৰকাশ কৰিলোঁ। লগতে তোমাৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনালোঁ। ইয়াখন কুঙা কৰি আঁতৰি গলাগৈ মৰমৰ মিছা সপোন দি